গুড মৰ্ণিং। এতিয়া বাজিছে আপোনাৰ 5:15 আৰু আজি ভাবিলোঁ ৰাতিপুৱাই মানে ভিডিঅ' এটা কৰোঁ। যিহেতুকে বহুত দিন হ'ল ভিডিঅ' কৰা নাই আৰু এইকাৰণে ভিডিঅ'টো কৰিছোঁ ফ্ৰেণ্ড। আজি এতিয়া তাৰমানে মই আৰু বাহঁতৰ ঘৰত গৈ আছোঁ আৰু মোৰ ভাগিনজনীৰ তাৰমানে নেশ্যনেল খেলিব যাব তামিলনাডু। চ' মাক থ'ব যাওঁ আৰু সেয়ে এতিয়া লাহেকৈ ওলাওঁ আৰু ঘৰৰ পৰা এতিয়া ওলাব লাগিব। 6টাৰ আগতেই ওলাই যাব লাগিব আমি। গতিকে এতিয়া মই লাহেকৈ ওলাওঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাককচোন। ওলাই আছে আমাৰ মা, সোনকালে যাব লাগে এতিয়া। ফ্ৰেণ্ড ওলালোঁ এতিয়া যাম আৰু দেৰি হৈছে সোনকালে। এয়া ওলাই আছোঁ সোনকালে দেৰি হৈছে। যাব ওলাইছোঁ। এয়া চশমাযোৰ ক'ত আছে, দেৰিও হৈছে। এতিয়া ভিডিঅ'টো তাত গৈ আপোনালোকক দেখাই আছোঁ, চাব। এতিয়া আমি যাওঁ, স্কুটিত যাম আৰু দেৰি হৈছে সোনকালে 5:30 হৈছে। এতিয়া বাই বাই। তাত গৈ ভিডিঅ'টো ফ্ৰেণ্ড দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আহি পালোঁ। এয়া মোৰ সৰু ভাগিন আৰু এইজনী তাই নেশ্যনেল খেলিব যোৱাজনী ৰেডি হৈ আছে এইবিলাক। এয়া হৈছে আপোনাৰ তাই মানে যেতিয়া নেশ্যনেল জিকি আহে আৰু হৈছিলে আপোনাৰ খেলখন হৈছিলে আপোনাৰ মধ্যপ্ৰদেশত। তেতিয়া তাইক মানে গাঁৱৰ সকলো ৰাইজে মিলি আৰু কেইবাটাও দল সংগঠন মিলি তাইক ৱেলকাম জনাইছিলে আৰু মানপত্ৰ কেইবাখনো তাই এইবিলাক তাইলৈ আগবঢ়ায়। আৰু ফ্ৰেণ্ড তাই অকল মানে নেশ্যনেল খেলাই নহয়, তাই ইণ্টাৰনেশ্যনেলো খেলিছে আৰু ইণ্টাৰনেশ্যনেল হৈছিলে আপোনাৰ মালয়েছিয়াত। আৰু মই তাইৰ সেই মালয়েছিয়াৰ যে খেলিছিলে চাৰ্টিফিকেটবিলাক দেখুৱাই আছোঁ। এইখন মালয়েছিয়াৰ আপোনাৰ চাৰ্টিফিকেট হয়। তাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে ফ্ৰেণ্ড। এয়া তাইৰ মেডেলটো এতিয়া তাইক ক'ৰবাত থৈ দিছে। এয়া মেডেলটো মই পিছতো বাৰু দেখুৱাই দিম আপোনালোকক। এইটো হৈছে মালয়েছিয়াৰ মানে 1 টকা নেকি, নহয় 1 টকা 1 টকা ফ্ৰেণ্ড। এইটো মালয়েছিয়াৰ টকা, নাজানো আৰু 1 টকীয়া নে 10 টকীয়াই কইনছ হয় ফ্ৰেণ্ড। নাজানো কিমান বা এইটো আৰু 10 টকীয়াই নে 5 টকীয়াই নে মালয়েছিয়াৰ কাৰেঞ্চি। সেয়া আমি এতিয়া ইয়াক থ'ব যাওঁ। আহা ঐ আকৌ মাহিন্দে পিছল নামাৰো। পানবাৰী ষ্টেচন এয়া। পাপা আছে। পাপাক লাগে এতিয়া, ভাল হৈ গ'ল কান্দা। ভালকৈ খেলিবা বুজিছা, মাৰি আহিবা। একো নাই, আমাৰ প্লেয়াৰ মাকক এৰি যাব বুলি একদম এতিয়া খেলি আহিব লাগে ন ফ্ৰেণ্ড। একদম কি জ'চত আমাৰ গ'ল্ড মেডেল লৈ আনিবই লাগিব। আপোনালোকে আশীৰ্বাদ কৰিব তাই।
ভয় নাখাবি, চাপৰ হ'লেও ভয় নাখাবি। তুমি জিকি আহিব লাগিব। বাই বাই। ঐ দাদু মাতো একদম গাড়ী আহিছে মাতো বাই বাই মাতো একদম অল দ্য বেষ্ট একদম পুৰা একদম হা বাই বাই ট্ৰেইন এয়া বিদায় দি আহিলোঁ ট্ৰেইন এখন এইখন বেয়া লাগিলে অলপমান আৰু লগ পাম নিশ্চয় ভাল খবৰ আহিব আৰু আপোনালোকে এনেকৈ ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।